আচ্ছা বাচ্চাটা মই কথা এটা আৰম্ভ কৰিম হা কিবা এটা চাই থকাৰ সময়ত কিয় অশান্তি কৰ এটা কথা সুধিম তাৰপিছত মই যামগে চাগে আৰু ঘৰলৈ যাব লাগিব টোপনি যাম সেইটো কথা কৈছো দে খোট আচ্ছা কেকে চাহ মনিব কলে গৈছে ক'লোৱে দেখোন এই মণিৰ বান্ধৱী এজনৰ ঘৰত ভাত খাবলৈ মাতিছে ভাত খাবলৈ মাতিছে তেতিয়াহ'লে চাহ খাই মানে ভাত খাই আহিব ভাত খাবলৈ মাতিলে ভাত খাই আহিব আচ্ছা তাৰপিছত মই সুধিছো মনে মনে ৰাখচোন চাওক মই বিলাক পাগল নহয় বাচ্চাদা আপুনি ভাত কেতিয়া খাইছে খাই আহিছে লিভাৰডালে আকৌ এলাৰ্মে দিছে কিনো বকাই থাকা আপুনি ভাত কেতিয়া খাইছে কিবা এটা চাইছো মনে মনে ৰাখচোন ভাত খোৱাৰ সময়টো কৈ দিয়কচোন মোৰ তেতিয়া ধৈৰ্য ধৰি ভাল লাগিছে তই মনে মনে থাকিবি নে তেতিয়া চোৱাত চোৱাত খান্তি নিদিয়ে মানে ইছাম নাকত দিবলৈও ভাত কেইটামান নাছে আমি যে বাচন ধুলেও কেইটামান ভাত থাকিয়ে যায় এজনী ইমান অকীয়াকে ঘঁহিছে এজনী এইবিলাক তই পেলালি কিয় পাছৰত একো নাছে কিয় মই কৈছো তই এইবিলাক পেলালি কিয় মই কৈছো পেটে আজি ভাত বিচাৰি নাপাইছে কিয় ভাত মই কেতিয়াবা খালো কেতিয়াবা খাইছে সেই কথাটো মোৰ 10 মিনিট আগত ক'ব নোৱাৰিছে যদি 10 মিনিট আগত কৈছে যদি মই দোকানত বনাব নোৱাৰিছো ক'ৰবাত মেমেজ কৰি খাইছো একদম পেটৰ পৰা খাও দিছো জীৱনত প্ৰেছাৰে হুইচেল নামাৰিছে আৰু যোনদিনাখন হুইচেল মাৰিছে হুইচেল মাৰ আগত গেছ শেষ হৈ গৈছে হেই ঈশ্বৰ তুমিয়ে বিচাৰ কৰিছা মই কৈছো বাচ্চাদা ধমকিটো ইমান কাহ হৈছে নে বেহুচ হৈ গৈছে বাচ্চাদা